Hello friends, আজি মই তোমালোকৰ মাজত আলোচনা কৰিবলৈ গৈ আছো HSLC ফাইনেল এক্সামৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আৰু এনসাৰ আৰু ইয়াৰ পৰাই সকলো কোৱেশ্চন আৰু এনসাৰ আহিব ইয়াৰ বাহিৰে আৰু নাহে তোমালোকৰ ফাইনেল এক্সামৰ অসমীয়াত সো তোমালোকে ইয়াৰ পৰাই পঢ়ি যাবা আৰু ইয়াত মই যিবিলাক দিম তাতে তোমালোকে পঢ়ি যাবা আৰু তোমালোকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু পাছত থকা বেল আইকনটো ক্লিক কৰি লবা আৰু তোমালোকৰ ফ্ৰেণ্ডৰ লগত ভিডিও শেয়াৰ কৰি দিবা আৰু আমাৰ ডেসক্ৰিপচনত লিংক দি থাকিব সোশ্যাল সায়েন্স আৰু বাকি চেপ্টাৰ বিলাক যিবিলাক শিকাইছো সেইবিলাক লিংক দি থাকিব তাত গৈ তোমালোকে চাব পাৰিবা এতিয়া আমি আৰম্ভ কৰিবলৈ গৈ আছো ৰচনা সো আমাৰ ৰচনাৰ পৰা এই চাৰিটা তোমালোকে পঢ়িলে ইয়াৰ পৰাই ৰচনা কমন আহিব আৰু ইয়াৰ বাহিৰে আৰু নাহে এইবিলাকে কমন আহিব ওকে সো তোমালোকে পঢ়িবা এই চাৰিটা পঢ়িবা ওকে তাৰ পিছতে আমাৰ ইয়াত কোৱেশ্চন দি আছে নেৰিবা বান্ধৱ মোৰ জীৱনে মৰণে কবিয়ে জীৱনে মৰণে নেৰিবৰ কাৰণে কাক অনুৰোধ কৰিছিল ইয়াছে কবিয়ে ভগৱানক জীৱনে মৰণে নেৰিবৰ বাবে অনুৰোধ কৰিছিল আৰু এইবিলাক যিবিলাক মই তোমালোকক দেখাই দি আছো ইয়াৰ পৰা পঢ়িবা আৰু ইয়াৰ বাহিৰে আৰু নাহে তোমালোকে এইবিলাক লিখি লোৱা ওকে বহি লিখি লোৱা নিজৰ এখন বহি উলাই লিখি যোৱা আৰু ভিডিওটো ৰখাই লিখি যাবা ওকে ইয়াত বহুত ইম্পৰ্টেন্ট কোৱেশ্চন দিয়া আছে তোমালোকে লিখি যাবা সো তোমালোকে লিখি ৰাখা
যদি ভিডিওটো ভাল লাগে তেতিয়াহ'লে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু পাশত থকা বেল আইকনটো ক্লিক কৰি দিবা আৰু তোমালোকৰ বন্ধু-বান্ধৱীৰ লগত ভিডিওটো শ্বেয়াৰ কৰি দিবা আজিৰ কাৰণে এইখিনিয়ে তোমালোকে ভালে থাকা সুস্থ থাকা নেক্সট ভিডিঅ' দেখাব